হাই বন্ধুসকল নমস্কাৰ। আজি মই ইয়াতে দুটা ৰেচিপি এড কৰিছোঁ, প্লিজ লাইক কৰিব। বাবা আজি কি খাবা? চিকেন পকৰা। অ'কে বেটি কি খাবা? চিকেন পকৰা। অ'কে চিকেন পকৰা খাম বুলি ক'লে যিহেতু বেচন শেষ হৈ গৈছে, চ' মই বুটৰ দাইল আছিলে, বুটৰ দাইলখিনি এনেদৰে মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। একেবাৰে মিহি কৰি দিছোঁ, আপোনালোকে চাব পাৰে। এয়া চাওক, একেবাৰে মিহি কৰি লৈ ল'লোঁ। তাৰপিছত এইটো আপোনাৰ অলপমান ইয়াতে বেচন 4 চামুচ লৈছোঁ, নিমখ দিলোঁ, ধনিয়া গুড়ি, অকণমান হালধি, গৰম মছলা, জিৰা পাউডাৰ, জলকীয়া গুড়ি, ৰেড চিলি। এইটো আপোনাৰ অকণমান জিঞ্জাৰ আৰু গাৰ্লিকৰ পেষ্ট, আদা নহৰু পেষ্ট, অলপমান পানী দিছোঁ। পানী দি এইটো আপোনাৰ চিকেনখিনি মিহলাই দিছোঁ। দহ মিনিটমান মেৰিনেট কৰাৰ পিছত এইটো আপোনাৰ গৰম হ'বলৈ দিয়া তেলখিনিত এইটো চিকেনখিনি দি দিলোঁ। ইয়াতে মই কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰ এড কৰা নাই, যিহেতু সৰু বাচ্চা খাব। তো হৈ গ'ল, চাই ল'ব। এইটো ব্ৰাউন কালাৰ হৈছে আৰু বহুত ক্ৰিস্পি হৈছে। ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ছাবস্ক্ৰাইব কৰিব। হাই বন্ধুসকল, খবৰ ভালনে? আজি ভাবিলোঁ যে কিবা বনামতো দেখিলোঁ যে ৰুটি দুখন আছিলে ৰাতিপুৱাৰে, তো ভাবিলোঁ ৰুটি দুখনৰে মই কিবা এটা বনাই দিওঁ। তো ৰুটিটো প্ৰথমতে মই কাটি ল'লোঁ সৰু সৰু কৰি, চাই ল'ব। এনেদৰে কাটি লোৱাৰ পিছত সৰু সৰু টুকুৰা কৰি দিছোঁ। তাৰপিছত ইয়াতে বেলেগ একো এড কৰা নাই, পিঁয়াজ এড কৰিছোঁ। এটা পিঁয়াজ, ডাঙৰ পিঁয়াজ কুটি থৈছোঁ, অকণমান জিৰা আৰু ধনিয়া পাত। তো কেৰাহীটো বহাই দিলোঁ, 2 চামুচ ঘি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঘিখিনি গৰম হোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু লগতে অকণমান নিমখ আৰু গোটা জিৰাখিনি দি দিলোঁ। সেইটো অকণমান লৰাই দি পিঁয়াজটো ৰঙা পৰাৰ পিছত এইটো আপোনাৰ ৰুটিখিনি দি দিলোঁ, কুটি থোৱা ৰুটিখিনি আৰু ধনিয়া পাতটো দি দিলোঁ। তো এনেকৈ মানে অকণমান ব্ৰাউন কালাৰ হ'ব দিলোঁ। হৈ গ'ল, চাই ল'ব, ধুনীয়া হৈছে। তো এতিয়া ছাৰ্ভ কৰি দিম ইহঁতক ছাৰপ্ৰাইজ দিবৰ কাৰণে। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বেটা কি सरप्राइज। थैंक यू। लोगों ने उससे मदद मांगी। जादूगर ने अपने जादू से बुब्बा को हमेशा के लिए सुला